প্ৰিয় বন্ধুসকল প্ৰথম খবৰটি হৈছে মোক কিবা এটা সংস্থাপন দিয়ক ছাৰ মই কথা দিছোঁ মই দেশৰ মান ৰাখিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এগৰাকী ভাৰতীয় মহিলা ফুটবল দলৰ খেলুৱৈৰ কাটৰ আহ্বান ভাৰতীয় মহিলা দলৰ গোলকিপাৰ অঞ্জনাই 9 বাৰকৈ অসম মহিলা দলকো প্ৰতিনিধিত্ব কৰি বিভিন্ন স্থানত পদক আজুৰিবলৈ সক্ষম হৈছিল কিন্তু এইগৰাকী প্ৰতিভাৱান খেলুৱৈ আৰ্থিক দিনতাত পৰি দিশহাৰা হৈ পৰিছে প্ৰচুৰ সম্ভাৱনা থকা ডিব্ৰুগড় জিলাৰ মৰাণ গৰুধৰীয়া গাঁৱৰ অঞ্জনা শইকীয়া নামৰ 24 বছৰীয়া মহিলা ফুটবল খেলুৱৈগৰাকীয়ে ভাৰতীয় মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ 4 বাৰকৈ খেলা খেলুৱৈগৰাকীয়ে 2014 চনত পাকিস্তানৰ বিৰুদ্ধে চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জনৰে অঞ্জনা শইকীয়াই উজ্বলাইছিল দেশৰ বিজয় ধ্বজা ভাৰতীয় মহিলা দলৰ গোলকিপাৰ অঞ্জনাই 9 বাৰকৈ অসম মহিলা দলকো প্ৰতিনিধিত্ব কৰি বিভিন্ন স্থানত পদক আজুৰিবলৈ সক্ষম হৈছিল কিন্তু এইগৰাকী প্ৰতিভাৱান খেলুৱৈ আৰ্থিক দিনতাত পৰি দিশহাৰা হৈ পৰিছে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে ভেকচিনক লৈ নগাঁৱৰ ইছলামিয়া মাদ্ৰাসাত উত্তপ্ত পৰিস্থিতি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি নগাঁও চহৰৰ ঢাকাইপট্টিত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও চহৰৰ ঢাকাইপট্টিস্থিত ইছলামিয়া মাদ্ৰাসাত আজি পুৱাই ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জানিব পৰা মতে নগাঁৱৰ ঢাকাইপট্টি ইছলামিয়া মাদ্ৰাসাত আজি 300 লোকক ভেকচিন প্ৰদানৰ বাবে এক শিবিৰৰ আয়োজন কৰে নগাঁও জিলা স্বাস্থ্য বিভাগে ভেকচিন প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ হোৱাৰ বাবে বুধবাৰে সন্ধ্যায় মাদ্ৰাসা সমিতিক ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় সেই অনুসৰি মাদ্ৰাসা সমিতিয়ে নিশাই এক তালিকা প্ৰস্তুত কৰে কিন্তু ভেকচিন প্ৰদানৰ বিষয়ে জানিব পাৰি পুৱাই সেই স্থানত বহু লোকে ভিৰ কৰেহি সমবেত ৰাইজে ভেকচিনৰ বাবে স্বাস্থ্য বিভাগৰ দলৰ লগতে মাদ্ৰাসা সমিতিৰ লোকসকলৰ লগত বাকবিতণ্ডাত লিপ্ত হয় পৰিপ্ৰেক্ষিতত বহু সময়ৰ বাবে ভেকচিন প্ৰদানৰ কাৰ্যসূচী বন্ধ কৰিবলৈ বাধ্য হয় স্বাস্থ্য বিভাগৰ লোকসকলে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি তামোলপুৰত প্ৰেমিকৰ সৈতে আত্মহত্যা কৰিলে বিবাহিতা মহিলাই স্বামী গৃহৰ পৰা ওলাই গৈ প্ৰেমিকৰ ঘৰত আত্মহত্যা মহিলা আৰু প্ৰেমিক যুৱকৰ তামোলপুৰ মহকুমাৰ কাউলীৰ চন্দ্ৰনগৰত বুধবাৰে আবেলি সংঘটিত হৈছে এই ঘটনা স্বামী গৃহৰ পৰা এগৰাকী মহিলাই কন্যা পুত্ৰক এৰি কাউলীৰ চন্দ্ৰনগৰৰ বিপুল দে নামৰ যুৱকগৰাকীৰ ঘৰত গৈ প্ৰেমিক বিপুল দে আৰু মহিলাগৰাকীয়ে একেলগে বিষ পান কৰি মৃত্যুক সাৱটি লয় বিপুল দেৰ বাসগৃহত বহু সময় দৰ্জা বন্ধ থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে দৰ্জা ভাঙি প্ৰৱেশ কৰাত প্ৰেমিকাক বিষ পান কৰা দেখি ততাতৈয়াকৈ কুমৰিকাটা চিকিৎসালয়লৈ লৈ আনে যদিও ইতিমধ্যে মৃত্যুক সাৱটি লৈছিল প্ৰেমিক বিপুল দে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে পুনৰ অসম মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে অসমৰ বাসগৃহত অসম মিজোৰাম সীমান্তত পুনৰ উপদ্ৰৱ চলাইছে মিজো দুৰ্বৃত্তই সীমান্তৰ অসমৰ ব্যক্তিৰ ঘৰত অগ্নিসংযোগ কৰিছে মিজো দুৰ্বৃত্তই আজাদ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে আনহাতে সীমান্তত দুটাকৈ পাহাৰ খান্দি দুখন হেলিপেড নিৰ্মাণৰ তথ্যও পোহৰলৈ আহিছে মিজোৰামে সীমান্তৰ দুটা পাহাৰত নিৰ্মাণ কৰিছে হেলিপেড উল্লেখ্য যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া 5 আগষ্টত অসমৰ মন্ত্ৰীৰ এটা দল গৈ উপস্থিত হ'ব আইজলত দুয়ো ৰাজ্যই উঠাই লৈছে দুয়োখন ৰাজ্যই ৰুজু কৰা বিভিন্ন গোচৰ প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে যুৱতী হ'ব লাগিব চাকৰিয়াল যৌতুকত দিব লাগিব 10 লাখ টকা মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণ গাঁৱত এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হৈছে হাইলাকান্দিৰ এজন যুৱকে পৰিয়ালৰ সন্মতি সাপেক্ষে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে যদিও পৰৱৰ্তী সময়ত যুৱতীৰ পৰিয়ালৰ পৰা 10 লাখ টকা যৌতুক বিচাৰে তদুপৰি যুৱতীগৰাকী বিয়াৰ বাবে চৰকাৰী চাকৰিয়াল হ'ব লাগিব বুলি চৰ্ত বান্ধি দিয়া ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰে প্ৰিয় বন্ধুসকল শেষৰ খবৰটি হৈছে লংকাৰ দাবলং উপস্বাস্থ্য কেন্দ্ৰত উত্তেজনা ভেকচিন নাপাই স্বাস্থ্যকৰ্মীলৈ দলিয়ালে শিল ইটাৰ টুকুৰা হোজাই জিলাৰ লংকাৰ দাবলং উপস্বাস্থ্য কেন্দ্ৰত আজি পুৱা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ভেকচিন ল'বলৈ নিশাৰে পৰা শাৰী পাতিও ভেকচিন নোপোৱাৰ পিছত ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ ভেকচিন বঞ্চিত ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে উপস্বাস্থ্য কেন্দ্ৰতো স্বাস্থ্যকৰ্মীক লক্ষ্য কৰি শিল আৰু ইটাৰ টুকুৰা দলিওৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যদিও ততাতৈয়াকৈ ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে প্ৰিয় বন্ধুসকল ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধৰণৰ খবৰসমূহ অতি সোনকালে পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব থেংক ইউ সো মাচ